Hello guys, welcome back to my YouTube channel from আমার পিছৰ বাৰী guys. এই বাৰী পাছফালে আছোঁ, মামাহঁতৰ বাৰী পাছফালে অলপ ধুনীয়া বতাহ পাই ইয়াতে, বিৰাট গৰম দিছে গাইছ, বহুত ধুনীয়া বতাহ পাই ইয়াতে। আৰু পিছফালে ধাননি পথাৰ, কিন্তু এতিয়ালৈকে ধান সেই কৰা নাই, এতিয়া ধান ৰুবহে বাৰু, কাৰণ 7 মাহ কমপ্লিট হ'ল। তাকে বিহুৰ কথা মই ভাবিছিলোঁ অলপমান বিহুৰ কথা আপোনালোকক ক'ম। সকলোৱেতো জানে ন বিহুৰ কথা, বিহু ক'ৰ পৰা আহিছে, তো মানে কি বিহু ক'ৰ পৰা আহিছে, বিহু ক'ৰ পৰা অহা নাই সকলোৱে জানে, তথাপিও মই অলপ ক'বলৈ ট্ৰাই কৰিম, কাৰণ বিহুসকলে নাজানে, সেইবিলাকে জানিব লাগে। আৰু মই সঠিক কথা মানে সঠিক বিহুৰ কথা মই কওঁ নে নকওঁ সেইটো আপোনালোকে চাব গাইছ, কাৰণ ময়ো ইমান সঠিককৈ নাজানো, বা ময়ো নেটৰ পৰা চাই, গুগলৰ পৰা চাই, আৰু কি বুলি কয় বহুত ডাঙৰ ইউটিউবাৰৰ অলপমান শুনি কিনেহে মই কানেক্টিং কৰি এনেকৈ বনাইছোঁ গাইছ ভিডিঅ'টো। তো গাইছ ভিডিঅ'টো চাই থাকক। এতিয়া 7 মাহ কমপ্লিট হ'ল ন, তো গাইছ মানে কি এই বিহুৰ ক্ষেত্ৰত যোনটো বহাগ বিহু হয় ন, অলপমান 1 মাহমান মানুহে অলপমান ফূৰ্তি কৰে, মানে তাৰ পাছতহে ইয়াতে ধাননি পথাৰত ৰুব, বৰষুণ আহিব, বাৰিষা কাল আহিব, সেয়ে আৰু। তো গাইছ আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ, আপোনালোকে চাই থাকক। দেখাই আছোঁ মানে কৈ আছোঁ গাইছ। তো গাইছ বিহু ক'ৰ পৰা আহিছে কোনেও নাজানে গাইছ, কিন্তু এটা কথা জানো যে বিহু ইংৰাজৰ দিনৰ পৰা চলি আহি আছে। আৰু বিহু মানে কি হ'ল, বিহু শব্দটো দেউৰী ভাষাৰ পৰা আহিছে, যে দেউৰী ভাষাত বিহুক বিচু বুলি কৈছিলে, বিচু তাৰ পৰা বিচু মানে আনন্দ, এক্সেচিভ জয় বুলি কয় বিচু মানে। তো সেই তাৰ পৰা বিহু শব্দটো উৎপত্তি হ'লে গাইছ। আৰু ইংৰাজে এই বিহু আমাৰ যোনটো আমাৰ অসমৰ এইটো শান বুলি কয়, তো বিহু মানে কি গাইছ, বিহুটো ইংৰাজে বেন কৰি দিছিলে, কাৰণ ইংৰাজে মানে বিহু ডেন্স দেখি কিনে কৈছিলে যে বহুত ধৰণৰ অশ্লীলতা আছে বিহুত, তো সেইকাৰণে বিহুটো বেন কৰি দিছিলে। তো গাইছ বিহুটো বেন কৰি কিয় দিলে গাইছ, আপোনালোকে এইটো বুজি পালে, অশ্লীলতাৰ কাৰণে বিহুটো বেন কৰি দিছিলে। তো গাইছ মানে বিহু মানে কি, অসমত আমাৰ বিভিন্ন ধৰণৰ জনজাতি আছে, ধৰা হ'ল আপোনালোকৰ অসমত অসমীয়া, বেংগলীও আছে অলপ চলপ, তাৰপাছত মুছলিম জাতি আছে, আৰু অসমীয়াৰো ভাগ আছে, যেনেকুৱা বড়ো, ৰাভা, খাচী, মিচিং, গাৰো, সেইবিলাক আছে। তো গাইছ মানে কি অসমত বহুত মানুহ চাউথ ইষ্ট এছিয়াৰ পৰা আহিছিলে, যাক কয় অষ্ট্ৰ এছিয়টিক, আৰু তিব্বেত পাহাৰৰ পৰাও বহুত মানুহ অসমত থাকিবলৈ আহিছে, যাক কয় তিব্বেত বৰ্মন। তো গাইছ অলপমান চাইছে কৈ আছোঁ, বেয়া নহ'ব, কাৰণ কিছুমান শব্দবিলাক যোনবিলাক ধৰা হ'ল অষ্ট্ৰ এছিয়টিক, তিব্বেত বৰ্মন, এইবিলাক শব্দবিলাক মানে কি ময়ো নাজানো ন, নেটৰ পৰাহে চাইছে ওলাইছোঁ। তো গাইছ অলপমান খকজা লাগে, তো সেইকাৰণে চাইছে কৈ আছোঁ গাইছ। চাউথ এছিয়াৰ পৰা যোনবিলাক মানুহ অসমত আহি কিনে বসবাস কৰিছিলে, সিহঁতক কয় অষ্ট্ৰ এছিয়টিক। তাৰপাছত তিব্বেত পাহাৰৰ পৰাও বহুত মানুহ অসমত আহিছিলে, কাৰণ সেইকেইটা মানুহক কয় তিব্বেত বৰ্মন। তাৰপাছত চেণ্ট্ৰেল এছিয়াৰ পৰা যোনবিলাক মানুহ অসমত বসবাস কৰিবলৈ আহিছিলে, সেইবিলাকক কয় ইণ্ডো আৰিয়ান, আৰু সিহঁতে অসমত আহি কিনে খেতিয়ে ষ্টাৰ্ট কৰিছিলে, কাৰণ অসমত 79% মানুহে খেতি কৰে, আৰু খেতি কৰিছিল আগতে। আজিকালি বাৰু বহুত জব ওলাই গৈছে বাৰু, মানুহে মানে কি জব টববিলাক কৰে। তো মানে কি আগতে অসমত 79% মানুহে অসমত খেতি কৰিছিলে, কাৰণ অসমৰ মাটি বহুত সাৰুৱা হয়, খেতিৰ কাৰণে বহুত সাৰুৱা হয়। তো গাইছ মই কি ক'লোঁ যে বিহু বস্তুটো প্ৰথমতে ষ্টাৰ্ট হৈছিলে, মানে মই যে আপোনালোকক প্ৰথমতে ক'লোঁ এই খেতি পথাৰখন চাই কিনে, যে 7 মাহত কমপ্লিট খেতিটো কমপ্লিট হৈ যায়। তাৰপাছত এমাহমানৰ পিছত মানুহে আকৌ নতুনকৈ খেতি কৰিবলৈ পথাৰত ষ্টাৰ্ট কৰে। যোনটো 7 মাহৰ পিছত বহাগ মাহটো আহি পৰে ন, অলপমান মানে কি মানুহে সেই মাহটোত অলপমান ফূৰ্তি কৰে। মই কৈছিলোঁ আগতে যে বিহু মানে হ'ল আনন্দ, এক্সেচিভ জয়, বিচুৰ পৰা যে আহিছে। তো মানে কি বিচু নহয় দেই, বিচু। তো মানে কি হ'ল গাইছ, 1 মাহমান মানুহে মানে ধুনীয়াকৈ মানে ধৰা হ'ল ফূৰ্তি কৰিলে। ফূৰ্তি মানে কি হ'ল, ধৰা হ'ল মানুহে নাচিও দিলে অলপমান, যোনটো বিহুত নাচাটো আছে, যে অলপ বিহু নাচি দিলে, বা গছত চৰাই পৰে, সেনেকুৱা টাইপৰ গানো এটা গাই দিলে। তো সেনেকৈ বিহুৰ ষ্টাৰ্ট হৈ গৈছিলে। বিহুৰ ফাৰ্ষ্ট ষ্টাৰ্ট পথাৰত মানুহে বিহু ডেন্স কৰিছিলে, সেনেকৈ হয়। তো লাহে লাহে ধৰা হ'ল কিছুমান আগৰ দিনত বহুত ধনী মানুহ আছিলে, যাক মহাজন বুলি কয়, সিহঁতে মানে কি হ'ল, এই ধৰা হ'ল ডেন্সটো দেখি কিনে ভাল পালে, বিহু ডেন্সটো দেখি কিনে পথাৰত যোনটো ডেন্স কৰিছিলে, সিহঁতক ঘৰত মাতি কিনে মহাজনৰ ঘৰত ডেন্স কৰিব দিলে, বিহু ডেন্স কৰিব দিলে। তো বিহু ডেন্সটো কৰিলে সিহঁতক ধৰা হ'ল কিবা এটা দিছিলেও, ফূৰ্তিও লাগিলে, আনন্দও লাগিলে, আৰু কিবা এটা দিলেও সিহঁতক বিহু নাচাৰ হয়, ধৰা হ'ল চাউল তাউল, দাইল চাইল সেনেকুৱা দি দিলে। তাৰপাছত
যেতিয়া আমাৰ ৰজা আছিলে ধৰা হ'ল অসমৰ, মই নাজানো সঠিককৈ ৰজা আছিলে নেকি, ৰুদ্ৰসিংহ, মই পাহৰিছোঁ, বহুত দিনতে পঢ়া গাইজ, ক্লাছ 5-6 মানত। ইয়াতে মহে মস্ত কামুৰি আছে হয়। মানে কি হ'ল, ৰুদ্ৰসিংহ ধৰা ৰংঘৰত এই বিহু ডেন্স দিবলৈ মাতিলে, কাৰণ এনেকৈ চেইনটো ষ্টাৰ্ট হৈ গৈছে বিহুৰ গাইজ। মানে কি বিহুটো এটা চেইন, মানে কি প্ৰথমতে পথাৰত হৈ গ'ল, পথাৰৰ পৰা মহাজনৰ ঘৰত হৈ গ'ল ডেন্সটো, কিন্তু মহাজন তাতে ভাল লাগি কিনে ৰুদ্ৰসিংহ নিজৰ বাকৰিত মাতিলে, সেনেকৈ বিহুটো ষ্টাৰ্ট হৈ গ'ল মানে গাইজ। তো এনেকৈ বিহু ষ্টাৰ্ট হৈ গ'ল একদম পথাৰৰ পৰা, মহাজনৰ পৰা আৰু ৰুদ্ৰসিংহৰ মানে ঘৰৰ বাকৰিৰ পৰা। তো গাইজ এনেকৈ বিহুটো ষ্টাৰ্ট হ'লে, কিন্তু বিহুটো বেন কৰি দিছিলে গাইজ ইংৰাজে। কিন্তু বেন কৰাৰ পিছত বিহুটো আকৌ কেনেকৈ আহিলে এইটোও চাই থাকক, অলপ ৰেষ্ট লৈ মস্ত ভাগাত বসছি। তো গাইজ বিহুটো কেনেকৈ আহিলে, বিহুটো বেন কৰি দিছিলে ইংৰাজে, তথাপিও কেনেকৈ আহিলে বিহুটো, মোৰ কেইটামান নাম আছে মই পাহৰি যাওঁ। নগাঁৱৰ পুৰণি গুদামত 3জন মানুহ আছিলে, মানে ধৰক এজন হ'ল মাইমুন জাতিংগা, তেওঁৰ ভনীয়েক আছিলে চেনিমাই, আৰু সিহঁতৰে ঘৰৰ মানুহ আনন্দৰাম, এই 3জন আছিলে। সিহঁতে ৰুদ্ৰসিংহ নহয়, চৰি আই এম ভেৰি চৰি, মানে কি হ'ল ইংৰাজৰ ওচৰত গ'লে, ইংৰাজৰ ওচৰত গৈ কিনে ক'লে যে বিহুত একো অশ্লীলতা নাই, ইহঁত 3জন মানুহে জনাইছিলে। তো মানে কি সিহঁতে কৰিও দেখুৱালে বিহুটো, মানে কি মাইমুন জাতিংগাই ঢোল পেঁপা বজালে, তাৰপাছত চেনিমায়ে ডেন্স কৰিলে, আৰু আনন্দৰামে এই বস্তুটো ট্ৰেন্সলেট কৰি দিলে। তো তেতিয়া ইংৰাজে ভাবিলে হয়তো এইটো কোনো অশ্লীলতা নাই, তো এইটো বিহু বুলি ল'ব পাৰি। তো সেইকাৰণে তেতিয়াৰ পৰা আকৌ বিহু ষ্টাৰ্ট হৈ গ'ল। তো মেইন মানে কি হ'ল চেনিমাই, আপোনালোকে আজিতো গানটো শুনিছে, চেনিমাই, সেইটোৱে চেনিমাই। তো গাইজ বিহুত এইখিনিয়ে মই বস্তুখিনি জানো, মানে কি হ'ল এইখিনি বহুত মানে কষ্ট কৰি ওলাইছোঁ নেটৰ পৰা বা ডাঙৰ ইউটিউবাৰৰ পৰা চাই কিনে। তো কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব গাইজ, আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বিহুৰ কথা যিখিনি জানো আপোনালোকক ক'বলৈ ট্ৰাই কৰোঁ। তো গাইজ আপোনালোকে মৰম দিব, কিবা ভুল হ'লে ক্ষমা কৰি দিব, কমেণ্টত জনাই দিব গাইজ। তো গাইজ ভিডিঅ'টো এইখিনিয়ে, জয় আই অসম, হেপী ৰঙালী বিহু। তো গাইজ মই এটা কথা ক'ব পাহৰিছিলোঁ, যোনটো বিহুৰ ষ্টেজ প্ৰগ্ৰেমটো নহয়, ষ্টেজত প্ৰগ্ৰাম হয়, সেই বস্তুটো শিৱসাগৰত 1941 চনত ষ্টাৰ্ট হৈছিল কিছুমান মানুহৰ মতে, আৰু কিছুমান মানুহৰ মতে 1931 চনত ষ্টেজ প্ৰগ্ৰেম ষ্টাৰ্ট হৈছিল। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব।